নমস্কাৰ, টাইমছ টুডে দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি পুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। অভিনীল হত্যাকাণ্ড, বিচাৰ প্ৰক্ৰিয়া লেহমীয়া হোৱাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালৰ। সমগ্ৰ দেশ কঁপাই যোৱা অভিনীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিগত 3 বছৰৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা 3টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ন্যায় পৰাৰ পৰা বঞ্চিত ভুক্তভোগী 2 পৰিয়াল। আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ সাক্ষ্য গ্ৰহণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু বিশেষ কাৰণ দোহাই দি আদালতত অনুপস্থিত থাকিল লোমহৰ্ষক হত্যাকাণ্ডটোৰ তদন্তকাৰী বিষয়গৰাকী। অৱশ্যে 2জন লোকৰ সাক্ষী গ্ৰহণ কৰে আদালতে। গোচৰটোৰ ক্ষেত্ৰত আজি পুনৰ পৰৱৰ্তী দিন ঘোষণা কৰে আদালতে। সেই অনুসৰি পৰৱৰ্তী তাৰিখ হ'ল অহা 12 আৰু 29 নৱেম্বৰ। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে আদালতে এইদৰে 1 মাহতে শুনানিৰ 2টা তাৰিখ ধাৰ্য কৰে বুলি জানিব পৰা গৈছে। ইপিনে আজি শুনানিৰ পিছত অভিনীলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহমীয়া হোৱা বুলি অভিযোগ উত্থাপিত কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অচিৰে লখিমপুৰ গুৱাহাটীক আকাশী পথেৰে সংযোগ কৰিব ফ্লাইবেক। সৰ্বদিশতে অনুন্নত বুলি এক প্ৰকাৰ সততে গণ্য কৰি অহা লখিমপুৰৰ জিলাৰ বাবে শেহতীয়াকৈ কেইবাটাও ভাল খবৰ প্ৰকাশ পাইছে। পুনৰাই যাতায়াতৰ ক্ষেত্ৰত জিলাবাসীলৈ আহিছে এক সুখবৰ। সেই অনুসৰি 4 নৱেম্বৰৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা মহানগৰ গুৱাহাটীক আকাশী পথেৰে পোনপটীয়াকৈ সংযোগ কৰিব পৰা যাব। অৰ্থাৎ উক্ত দিনটোৰ পৰা যাত্ৰা আৰম্ভ কৰিব ফ্লাইবেগৰ 72খন আসনযুক্ত এখন যাত্ৰীবাহী বিমানে। অচিৰে লখিমপুৰ গুৱাহাটীক আকাশী পথেৰে সংযোগ কৰিব ফ্লাইবেগে। বিমানখনৰ সূচী অনুসৰি সপ্তাহৰ মঙল, বৃহস্পতি, শনি আৰু দেওবাৰে চলিবলগীয়া এই বিমানখনত সকলো কৰ সামৰি মাথো 999 টকাতে যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। উল্লেখ্য যে সম্প্ৰতি এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ পুৱা কলকাতাত আৰু লখিমপুৰৰ মাজত চলাচল কৰি আছে। কিন্তু ইয়াৰ পূৰ্বে লখিমপুৰৰ পৰা গুৱাহাটী সংযোগী কোনো বিমান নাছিল, যাৰ বাবে লখিমপুৰৰ ৰাইজে জৰুৰীভাৱে গুৱাহাটীলৈ যোৱাটো এক সমস্যাত পৰিণত হৈছিল। দীৰ্ঘদিনীয়া এই সমস্যা অব্যাহত থকাৰ বাবে লখিমপুৰৰ পৰা গুৱাহাটী সংযোগী এখন বিমান চলাচল কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছিল। শেহতীয়াকৈ ফ্লাইবেগী গুৱাহাটী লখিমপুৰৰ মাজত বিমান চলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে লখিমপুৰবাসী ৰাইজ আনন্দিত হৈ পৰিছে। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱৰ ঢিং ৰোডত ঔষধ বিপণীত ভয়াৱহ অগ্নিকাণ্ড, কেইবা কোটি টকাৰ মূল্যৰ ঔষধ ভস্মীভূত। নগাঁও চহৰৰ শৈবগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ঢিং গেটত প্ৰিন্স মেডিচিন ৱৰ্ল্ড নামৰ এখন ঔষধ বিপণীত কালি নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে কালি নিশা প্ৰায় 2 বজাত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত বৃহৎ ঔষধ বিপণীটোৰ সকলো ঔষধ পুৰি সম্পূৰ্ণৰূপে ছাই হয়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী কেইবাখনো গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি স্থানীয় এক জানিব পৰা গৈছে। উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ কেইবা কোটিৰ হ'ব বুলি ঔষধ বিপণীটোৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। SBIৰ বিশেষ সুবিধা, এতিয়া ভিডিঅ' কলৰ জৰিয়তে পেঞ্চনাৰসকলে লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰিব। SBI ইয়াৰ নতুন সুবিধা ভিডিঅ' জীৱন প্ৰমাণপত্ৰ সেৱা অৰ্থাৎ SBI ভিডিঅ' লাইফ চাৰ্টিফিকেট ছাৰ্ভিচ নাম দিছে। SBIয়ে কৈছে ভিডিঅ' জীৱন প্ৰমাণপত্ৰ সেৱাৰ সহজ আৰু সুৰক্ষিত কাগজবিহীন আৰু বিনামূলীয়া সুবিধা। ভাৰতীয় ষ্টেট বেংক 1 নৱেম্বৰ 2021 তাৰিখৰ পৰা পেঞ্চনাৰসকলৰ বাবে এক নতুন সুবিধা আৰম্ভ কৰিছে। ইয়াৰ অধীনত বেংকৰ পেঞ্চন একাউণ্ট ধাৰকসকলৰ ঘৰতে বহি থাকোঁতেই ভিডিঅ' কলৰ জৰিয়তে তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে। ইয়াৰ বাবে এজন পেঞ্চনাৰৰ ওচৰত পঞ্জীভুক্ত মোবাইল নম্বৰ আৰু পেন কাৰ্ড থাকিব লাগিব। ইয়াৰ বাবে পেঞ্চনাৰসকলে অফিচিয়েল ৱেবছাইট https://www.pensioner.sbi যাব লাগিব। https://www.pensionerseva.sbi ড্ৰপ ডাউনৰ পৰা ভিডিঅ' LOC বাছনি কৰাৰ পিছত আপোনাৰ SBI পেঞ্চন একাউণ্ট নম্বৰ প্ৰবিষ্ট কৰক। তাৰপিছত পেঞ্চনাৰৰ পঞ্জীভুক্ত মোবাইল নম্বৰত OTP প্ৰবিষ্ট কৰক আৰু ইয়াক দাখিল কৰক। তাৰপিছত চৰ্তাৱলী আৰু নিয়মাৱলী গ্ৰহণ কৰক আৰু যাত্ৰা কৰক। আৰম্ভ কৰক, ক্লিক কৰক। ভিডিঅ' কলৰ সময়ত পেন কাৰ্ড সাজু ৰখাৰ পিছত মই সাজু ক্লিক কৰক। ভিডিঅ' কল আৰম্ভ কৰিবলৈ কেমেৰা, মাইক্ৰফোন আৰু অৱস্থান সম্পৰ্কীয় অনুমতি দিয়ক। এজন SBI বিষয়া ভিডিঅ' কলত আহিব। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ কামৰূপৰ বৰিহাটৰ পৰা
খোজকাঢ়ি লাডাখ যাত্ৰা সফল অঞ্জলি দাস। এইবাৰ লৈ আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ চিঠি আজমলৰ। এইবাৰ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। T20 বিশ্বকাপ পাকিস্তানৰ পাছত নিউজিলেণ্ডৰ হাততো পৰাস্ত হ'ল ভাৰত। পাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাদাৰ পত্নীক চুৰিয়ে হানি খুচি হত্যা, মাতৃক বচাবলৈ অহা কন্যাকো চুৰি আঘাত পিতৃ, তাৰ পিছতে ফোন কৰিলে ডাইল 100। 2 বছৰ ধৰি লোকজনে কোনো কৰ্মসংস্থাপন নাপাই মানসিক অৱসাদত ভুগিছিল। তাৰ ফলতে মাজে সময়ে অশান্তিৰ সৃষ্টি হৈছিল। আন এটা গুৰুত্বপূৰ্ণ খবৰ। 37 সংখ্যক মৃত্যু তিথি ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ।